নমস্কাৰ প্ৰিয় দৰ্শক, আমি সকলোৱে জানো মা দুৰ্গা দেৱীৰ আৰাধনাক কেন্দ্ৰ কৰি দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। কিন্তু আমি বহুতেই নাজানো দুৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰোঁতে বেইছালয়ৰ বা পতিতালয়ৰ মাটি কিয় ব্যৱহাৰ কৰা হয়। ইতিমধ্যে মৃত শিল্পীসকলে মাৰ মূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। মা দুৰ্গাৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ মৃত শিল্পীসকলে বেইছালয়ৰ পৰা অনা মাটি ব্যৱহাৰ কৰে। কিন্তু সঁচাকৈ এই কথাটো আচৰিত নহয় জানো? যি যৌনালয়ক মানুহে অশুদ্ধ বুলি গণ্য কৰে, সেই যৌনালয়ৰ মাটি ব্যৱহাৰ কৰি দেৱীৰ মূৰ্তি নিৰ্মাণ কৰা হয়। পৌৰাণিক ব্যাখ্যা অনুসৰি দেৱী দুৰ্গাৰ দৃষ্টিত সকলো সমান, কিন্তু যৌনকৰ্মীসকল দেৱীৰ দৃষ্টিত বেছি সন্মানীয়। কিয়নো পুৰুষে যৌনালয়লৈ গৈ তাত নিজৰ জীৱনৰ সঞ্চিত সকলো গুণ হেৰুৱাই থৈ আহে আৰু তাৰ পৰিৱৰ্তে যৌনালয়ৰ পৰা বুটলি আনে পাপ। সেয়েহে যৌনালয়ৰ মাটি গুণেৰে ভৰপূৰ। গতিকে বেইছালয়ৰ সেই বিশুদ্ধ মাটিৰ অবিহনে দেৱীৰ মূৰ্তি আধৰুৱা। অৱশ্যে ইয়াৰ আঁৰত আন এক পৌৰাণিক ব্যাখ্যাও আছে। পুৰাণৰ মতে বিশ্বমিত্ৰ ঋষিয়ে জ্ঞান লাভৰ আশাত কঠোৰ তপস্যা কৰিছিল। দেৱৰাজ ইন্দ্ৰই এই কথাত ভয় খাই সৰগৰ অপেশ্বৰী মেনকাক ধ্যান ভংগ কৰিবলৈ ঋষিৰ ওচৰলৈ পঠিয়াই দিলে। ঋষিৰ ধ্যান ভংগ কৰাটো সহজ কাম নহয়। যি কাম নিজে দেৱৰাজে কৰিব নোৱাৰিলে, সেই কাম মেনকাই সম্পন্ন কৰিলে। লগতে দুৰ্গা দেৱীক ৯টা ৰূপত পূজা কৰা হয়। দেৱীৰ এই নৱম ৰূপটো বেইছাৰ প্ৰতিনিধি। অষ্টকন্যা পূজাৰ পিছত দেৱীৰ এই নৱম ৰূপটোক পূজা কৰা হয়। এই ৯টা ৰূপ হৈছে নৃত্যশিল্পী, কপালিনী, ধূপানী, নপিতানী, ব্ৰাহ্মণী, শূদ্ৰাণী, গোৱালিনী, মালিনী আৰু পতিতা। যিসকল সমাজৰ দৃষ্টিত নিম্ন, সেইসকলক বছৰ জুৰি অশুদ্ধ জ্ঞান কৰা হয়। তেওঁলোকক দেৱী বন্দনাৰ সময়ত সাধাৰণ মানুহে পূজা কৰে। কিন্তু কাৰণ যিয়েই নহওক, বেইছালয়ৰ অশুচি নাৰীৰ মাটিৰে দেৱীৰ মূৰ্তি তৈয়াৰ কৰা হয়। পুৰাণৰ মতে দেৱতাতকৈ বেইছা অধিক শক্তিশালী। তাৰোপৰি সমাজ বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা প্ৰতিগৰাকী নাৰী এগৰাকী মাতৃৰ সমান। পুৰুষে নাৰীক বেইছালৈ ৰূপান্তৰিত কৰে। নাৰী কেতিয়াও অশুদ্ধ নহয়। সেয়েহে বেইছালয়ৰ মাটিৰ অবিহনে দুৰ্গা মাৰ প্ৰতিমা সদায় আধৰুৱা হয়। প্ৰিয় দৰ্শক, কথাখিনি যদি ভাল লাগিল, ভিডিঅ'টোত লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত সহায় কৰিব। লগতে কমেণ্টত আপোনাৰ মতামত জনাব নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।